তাই আমাৰ গাঁৱৰ সন্মান একেবাৰে নাইকিয়া কৰি পেলালে। তাইৰ নিচিনা ছোৱালী আমাৰ এই নামঘৰত অহাটোৱে অপৰাধ। খুৰা আপুনি এইবোৰ কি কৈছে? আমাৰ ৰাস্তা এনেকুৱা ছোৱালী নহয়। ইতিমধ্যে প্ৰমাণ হৈ গৈছে যে তোৰ ভনীয়েৰাই এই নীৰজক পইচাৰ বিনিময়ত দেশ অৰ্পণ কৰিব বিচাৰিছিল। খুৰা আপুনি বিশ্বাস কৰক, আস্তাই তেনে কাম কৰিব নোৱাৰে। ৰাইজ, আমি নীৰজক বহুত বিশ্বাস কৰোঁ। সি কেতিয়াও মিছা কথা নকয়। কিন্তু আপোনালোকে আস্তাৰ মুখেৰে এবাৰ কথাখিনি শুনক। তাইক যেন সুধিছে, বিচাৰ এখনত এটা পক্ষৰ পৰা কথাখিনি শুনি আপোনালোকে কেনেকৈ সিদ্ধান্ত ল'ব? গাহুৰা খুৰা, এতিয়া কি কৰা যাব? ঠিক আছে বাৰু, এবাৰ তাইৰ মুখেৰে কথাটো শুনি লওঁ। এই ছোৱালী, তই কচোন আচল ঘটনাটো কি? এই নামঘৰৰ সন্মুখত মই আপোনালোকৰ ওচৰত সঁচা কথা ক'বলৈ ওলাইছোঁ। আমাৰ ঘৰখন অভাৱী ঘৰ বুলি আপোনালোক সকলোৱে জানে, আৰু ইমান দিন ধৰি চলি থকা লকডাউনৰ ফলত আমাৰ ঘৰখনৰ অৱস্থা আৰু বেছি শোচনীয় হৈ পৰিছে। আৰু ঘৰখনৰ অৱস্থা চাই থাকিব নোৱাৰি মই দাদা, ঘৰত আজি একো এটাই নাই, যিখিনি আছিল সকলো শেষ। মই বৰ চিন্তাত পৰিছোঁ আস্তা। হাতত জমা টকা এটাও নাই, তাতে ইয়াৰ ঔষধবোৰো শেষ হৈ গ'ল। কি কৰোঁ একো উপায়ে পোৱা নাই। দাদা, মোৰ মোবাইলৰ ৰিচাৰ্জ শেষ, আজি ভৰাই দিবি কিন্তু। ৰবি, দুদিনমান ধৈৰ্য ধৰ, মই পইচা পালেই তোক ভৰাই দিম। মই সেইবোৰ একো নাজানো, মোক আজি ৰিচাৰ্জ লাগিবই। কি কৰিম একো ভাবিয়ে পোৱা নাই। ক'ত কি কৰোঁ, ইফালে ভাইটিৰ মুখলৈও চাব নোৱাৰোঁ। দাদা, ক আস্তা। এইপাত ল, কাৰোবাৰ তাত বিক্ৰী কৰি ঘৰৰ সামগ্ৰীখিনি অনাৰ লগতে সৰু তাৰ ঔষধখিনিও আনিবি। আস্তা, এই পাত বিক্ৰী কৰাটো বৰ সহজ, কিন্তু আকৌ এবাৰ গঢ়াটো বৰ কঠিনো আস্তা। আমি যদি ভালে থাকো, তই যদি ভালে থাক, এদিন আমি নিশ্চয় গঢ়াব পাৰিম দাদা। এতিয়া তই যা। মোৰ এই অচিন বেমাৰটোৱে ঘৰখনক আকৌ বেছি জৰুলা কৰি পেলাইছে। এনেকুৱা পংখিল জীৱন এটা লৈ জীয়াই থকাতকৈ নথকাই ভাল। দাদা, বস্তু কেইপটমান লাগিছিলে। দেৱ, আগৰ বাকীখিনি দে। দেশৰ এই অৱস্থাত বাকী দিবলৈ বৰ দিগদাৰ। হ'ব, মই পইচা পালে তোক মই দিম। আজি এইকেইটা পইচা মই যেনে তেনে যোগাৰ কৰি আনিছোঁ। এইবাৰ আগৰ পইচাখিনি দিয়াৰ পিছতহে বাকীৰ কাৰণে আহিবি। পৰাগ, মোক কেইটামান ঔষধ লাগিছে। চা দে, মই তোক বাকী দিব নোৱাৰিম। মই আজিৰখিনি দিম বাৰু। আগতে মোক আগৰ পইচাখিনি দে। এইখিনি ৰাখি ৰ। ক'তা?
আগৰ বাকীখিনিয়েচোন সম্পূৰ্ণ কৰিব নোৱাৰিলি মইতো কেতিয়াও ঔষধ দিব নোৱাৰিম কিন্তু মোৰ ভাইটিৰ অৱস্থা বহুত বেয়া তই মোক এই ঔষধখিনি দি দে মই তোক অতি সোনকালে পইচাখিনি দি দিম এতিয়াচোন মানুহৰ কামেই নাই তইনো মোক ক'ৰ পৰা পইচা দিবি তই এতিয়া যা মোৰ আৰু কাষ্টমাৰ আছে নহয় বাৰু মোক ঔষধখিনি দি দে তই যা মোৰ কাষ্টমাৰ বহুত আছে তই যা দেব ক'ৰ পৰা আহিলি ফাৰ্মাচীলৈ গৈছিলোঁ কিয় ভাইৰাৰ গা বহুত বেয়া নেকি হয় মোৰ ঘৰত অলপ কাম আছিল কাইলৈ যাব পাৰিবি নেকি অঁ পাৰিম অঁ কাইলৈ যাব লাগিব নেকি অঁ কাইলৈ ৰাতিপুৱা সোনকালে আহিবি হা মই এতিয়া গৈ থাকোঁ ঠিক আছে ৰাধা তই একোটাই খোৱা নাই আহ চাহ খাই ল'বি মই একো নাখাওঁ কিয় ৰাধা যেতিয়ালৈ মই মোবাইলৰ ৰিচাৰ্জ নাপাওঁ মই একো নাখাওঁ ৰাধা শুনচোন কাইলৈ মোৰ কাম আছে নহয় কাইলৈ কামৰ পইচা পালে তোক মই ৰিচাৰ্জ কৰাই দিম হ'ব নহ'ব মোক আজিয়ে লাগিব দাদা ঘৰখনৰ অৱস্থা অকণমান বুজিবলৈ চেষ্টা কৰ সৰুদাৰ অসুখ বেছি হৈছে আজি পইচাৰ অভাৱত দাদাই ঔষধ আনিব নোৱাৰিলে মোবাইলৰ ৰিচাৰ্জ নোহোৱাকৈতো চলিব পাৰিবি কিন্তু সৰুদাৰ ঔষধৰ খুবেই প্ৰয়োজন চাহ ল ৰাধা তই কিন্তু এয়া ভাল কাম নকৰিলি আজি এসাঁজ ভাতৰ কাৰণে আস্তাই তাইৰ মৰমৰ খাৰু এপাত বিক্ৰী কৰিলে আৰু তই ভাইটি 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 দাদা তোৰ বৰ কষ্ট হৈছে ন নাই নাই ভাইটি দাদা মই যে বৰ নিৰুপায় মই যে অসহায় তোক মই সহায় কৰিব পৰা নাই মোৰ বুকুখন বৰ বিষাইছে দাদা ভাইটি তই বচোন ইয়াতে বচোন সৰুদা তই অলপ ধৈৰ্য ধৰ তেজ নহয় এয়া এন্দুৰ মই যে ভাল পাইছিলো ছোৱালীচোন তাইক এন্দুৰ পিন্ধাবলৈ বৰ মন কৰিছে আছে কাম কৰ মোলৈ কামবিলাক এনে নথবি ঐ তই অলপ ভালকৈ সহায় কৰা হ'লে ইমান টাইম নালাগিল হয় মই মোৰ মতে কাম কৰিম তই ক'ব লগা কোন ঐ মই আৰু তোৰ মালিক মোৰ মালিক হৈ নিৰজ দা ঐ আৰু সেই নীৰজদাৰ মালিক ভগৱান ভগৱান দেৱ সোণালী দেৱ এয়া চন্দন মোৰ হ'বলগীয়া হাজবেণ্ড চন্দন এয়া দেৱ মোৰ বন্ধু তাৰমানে মোৰ ঘৰৰ পৰা চন্দনৰ লগত বিয়া ঠিক কৰিছে চোৱা দেৱ তুমি মোক বেয়া নাপাবা মোৰ বয়স ৰৈ নাথাকে তাতে আকৌ তোমাৰ ওপৰত তিনিটাকৈ বুজা বুজা বেমাৰী ভাইৰা দুজনীকৈ গাভৰু ভনী গতিকে তোমাৰ আৰু মোৰ বিয়া কেতিয়াও সম্ভৱ নহ'ব
সেইকাৰণে মই এনেকৈ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ স্পন্দন মোৰ মন তুলসীৰ তলতে জ্বলোৱাই গছি চাকি দেৱ ঐ দেৱ কোন মই নীৰজ আহক বহক ই দেৱ ঘৰত নাই নেকি দাদা অলপ ওলাই গৈছে ঠিক আছে তুমি এটা কাম কৰা দেৱে আজি মোৰ ঘৰত কাম কৰিছিল তাকে এইখিনি দিবা আপোনাক অশেষ ধন্যবাদ এনেও এইখিনি সময়ত আমাক টকাৰ খুবেই প্ৰয়োজন আছিল হয় নেকি তেনে তুমি এটা কাম কৰা কওকচোন তুমি কাইলৈৰ পৰা মোৰ ঘৰত যাবা মোৰ ঘৰৰ কিছুমান কাম কৰিব পাৰিবা সঁচা সঁচা তোমালোকৰ সকলোবিলাক অভাৱ দিব কাইলৈৰ পৰা তেন্তে তুমি মোৰ ঘৰলৈ যাবা এতিয়া মই আহোঁ দাখনৰ ধাৰটো কমিছে কালি দিবই লাগিব দাদা ঘৰত নাই নেকি আছে আছে কাম কৰিবলৈ অহা তুমিয়ে নেকি হয় কিন্তু আপুনি তোমাৰ মালিক মই মোৰ মালিক নীৰজদা মানে ভগৱান যা তই নিজৰ কাম কৰ মালিক ওলাব আহিছে দাদা মই এতিয়া কি কাম কৰিম তুমি এতিয়া কথাকেইটা জাৰু দিয়া দাদা আহিলা যোৱা যোৱা আপুনি এইবোৰ কি কৰিছে নহয় মানে আস্থা শুনাচোন এয়া মই কি কৰিব ওলাইছিলোঁ কিন্তু যিয়েই নকৰিলোঁ কিয় বদনামিটো মই হ'মেই সেইটো গাঁৱৰ মানুহবিলাকক কথাবিলাক কৈ দিব কিন্তু তাৰ আগতে মই নিজেই বচাৰ ব্যৱস্থা কৰোঁ দেৱ সোণালী মইতো তোমাক আগতে কৈছিলোঁ ভণ্টি আৰু ভাইটিৰ কথা বাদ দিয়া মাত্ৰ নিজৰ জীৱনটো সজোৱা কিন্তু এতিয়া নিজেতো গম পালা নিজৰ ভগ্নীৰ কথা সোণালী তুমি সকলোৰে কথা বেয়াকৈ ক'বা মই শুনিম কিন্তু মোৰ সেই ভণ্টিৰ কথা তুমি বেয়াকৈ ক'বা মই তোমাক ক্ষমা নকৰিম হ'ব আজি ৰাইজ মেলতে গম পাম কোন কিমান দুখী নীৰজ দা এনেকুৱা কাম কেতিয়া কৰিব নোৱাৰে মই আহোঁ
এই সকলোবোৰ মিছা কথা এনেকুৱা মিছা গল্প মই আপোনালোকক হেঁচাৰটা ক'ব পাৰোঁ আপোনালোকে এইবিলাক কথা বিশ্বাস নকৰিব নীৰজ তই বহচোন বহ বহি ল আহা বহচোন তোৰ কথাখিনি বাৰু মই শুনিলোঁ নীৰজে এই কাম কৰা বুলি বিশ্বাস নহয় ঐ তহঁতৰ হাতত কিবা প্ৰমাণ আছে প্ৰমাণ কিন্তু ৰাইজ আমি প্ৰমাণ দিম ক'ৰ পৰা প্ৰমাণ দিব নোৱাৰিলে তাইৰ কথা আমি কেনেকৈ বিশ্বাস কৰিম প্ৰমাণ দিব নোৱাৰিলে তেতিয়া ইহঁতক এঘৰীয়া কৰাই ভাল হ'ব তাইক কেতিয়াও প্ৰমাণ দিব নোৱাৰে খুৰা পাৰিব বৰলা সেইদিনা নীৰজ দাই আজ তাক জোৰাবস্তি কৰিছিল মই নিশ্চয়কৈ দেখিছোঁ বৰলা তোক মই ক্ষমা কৰিব দাদা এখন দুখীয়া ঘৰক মিছা বদনাম দি ধ্বংস নকৰিব নীৰজ তাৰমানে তয়ো নীৰজ এই কথাবোৰ সঁচানে নীৰজ আমি তোক এনেকুৱা বুলি ভবা নাছিলোঁ তই সকলো সন্মান শেষ কৰি দিবি মুঢ়া কালত এইবোৰ চোৱাৰ কাৰণে জীয়াই আছো নীৰজ দা তোৰ প্ৰতি আজি আমাৰ ঘৃণা জন্মিছে ৰাইজ এতিয়া কিবা এটা কৰ হয় আচলতে মই নিজেই গম নাপালোঁ মই কি কৰিম ৰাইজ মই ভুল কৰিছোঁ মোক শাস্তি দিয়ক ৰাইজ ভুল কৰিছোঁ ৰাইজ এতিয়া কি কৰা যায় দেৱদা অভিধাৰ কিবা এটা হৈছে কি মাষ্টাৰ তই নাযাবিচোন মৰমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুলি জীৱনে কান্দিছে হাই পাই হেৰুৱাই আস্থা চাওঁ আচনা উঠিয়া নীৰজ এতিয়া তোৰ কি সিদ্ধান্ত মই ৰাইজখনক সাক্ষী কৰি এটা কথা ক'বলৈ ওলাইছোঁ এই যিহেতুকে মোৰ কাৰণেই বদনামী হ'ল আৰু যদি ৰাইজে বিচাৰে যদি আস্থাই বিচাৰে তেতিয়াহ'লে তাইৰ ভৱিষ্যতৰ দায়িত্ব মই গ্ৰহণ কৰিম এতিয়া তোৰ সিদ্ধান্ত কি মইনো কি ক'ম আপোনালোকে যি সিদ্ধান্ত লয় গাঁওবুঢ়া এতিয়া কি কৰা যায় এতিয়া একে একে কি কৰে ভাল দাদা মই বৰ কষ্ট পাইছোঁ আৰু নোৱাৰা হৈছোঁ দাদা বুকুখন কিবা এটা হেঁচি ধৰিছে দাদা ডাক্তৰৰ ওচৰত মোক লৈ গ'ল মই নোৱাৰা হৈছোঁ দাদা বৰলা এমুঠি ভাতৰ কাৰণে তই কিমানখিনি কষ্ট কৰিলি সেইখিনি মই বুজি পালোঁ কিন্তু আজি এটা পইচাৰ অভাৱত তই অভিক সুস্থ কৰাটো দূৰৰ কথা তই এবিধ ঔষধো আনিব নোৱাৰি দাদা মোৰ এতিয়া মোবাইলৰ ৰিচাৰ্জৰ প্ৰয়োজন নাই তই এতিয়া সৰুৰা চিকিৎসা কৰ ৰাধা এইবিলাক বাদ দিয়া আৰু দেৱ আস্থাক মই বদনামী নকৰিলোঁ তাত মন্দিৰত গোটেই ৰাইজখনক সাক্ষী কৰি আস্থাক মই গ্ৰহণ কৰিছোঁ কি অঁ সঁচাই কৈছোঁ বাৰু এইবিলাক যি হ'ল হৈ গ'ল এইবিলাক আৰু যোৱা কথা ভাবি থাকি লাভ নাই আমি কেনেকৈ ইয়াক সুস্থ কৰিব পাৰোঁ এতিয়া তাৰহে ব্যৱস্থা কৰিব লাগে বুজিছ অভি বুজিছ অভি